हेलो बंधु सकल गुड मर्निंग। आज रातिपुवाई उठिलो तो जोआ काली धान तो मिलत निছিলে धान तो माने मिलर পৰা ভুকাই লৈ আনিব লাগে ৰাতিপুৱাই तो मोर 8টা বজাত আৰু স্কুল টিপ আছে तो 8টা বজাত স্কুল টিপ আছে কাৰণে আজি সোনকালে উঠিলো ধান তো মিলৰ পৰা ভুকাই লৈ আনো এবেলে ধান তো চাওক ৰাতিপুৱাই একেবাৰে কিনি ফ্ৰেছ হৈ আছে ৰাতিপুৱাই তাৰপিছত বাকিখিনি আপোনালোকৰ কি খবৰ মোৰ ভালে আছে তো ভিডিওটো আৰম্ভ কৰো আপোনালোকে চাই থাকক। তো আমি এতিয়া গৈ আছো মিলৰ পৰা ধান তুলি আনো ৰাতিপুৱাই ই ৰিক্সাত উঠিলো ফাৰকান্তিকা না তো এইফালে চাওক বলক মিলত গৈ লগ পাম আপোনালোকক। আমি পাই গলো ফাইনেলি মিল ধান বুকা মিল এইফালে চা ধান বুকাই আছে না এইফালে তো বন্ধুসকল মিলৰ পৰা ধান চান লৈ আনিলো এতিয়া এয়া পাপাই উঠিল গাড়ীত আমি যাই আছো এতিয়া স্কুল তো স্কুল তো আজি পাপাহঁতৰ বেগ চেক নালাগে আজি কিবা আছে কিবা লাচিত বৰষুণে লাচিত দিব আজি কিবা বুলি কৈছিল ময়ো পাহৰি গ'ল বাৰু তো এতিয়া বলক স্কুলত গৈ থাকো। আজিতো মানুহেই নাই মানে ই ৰিক্সাটো অকলে চলি ঘূৰি আছো আৰু চলাই পেলাই চাওক ৰাস্তাটো ৰাস্তা এনেকুৱাই আৰু মানুহ নাই তো গৈ আছো খালি আজি ভাড়া মাৰাটো ইমান ভাল নহ'ব চাগে। এতিয়া আমি স্কুলৰ পৰা ঘৰত যাই আছো জিতন মই ৰাভা ক্লাছ কৰি আছে হা আৰু ইয়া হেমৰাজ ৰাভা এই পিনে কংকনাহঁতে হাঁহি আছে চা। আজি কি খেলিছে স্কুলত হা খেলিব নাই দে ফুৰিব গৈছে নেকি ফুৰিব গৈছে এতিয়া স্কুল ছুটি হ'ল এতিয়া ক'ত যাম আমি ঘৰত যাই কি কৰিম ভাত খাম কি লগত খাব ভাত ক কি লগত ভাত খাব ক আজি বৃহস্পতিবাৰ দেখোন আজি বৃহস্পতিবাৰ মাংস খাই আগত অমৃতাহঁতক থব যাম দেই আজি অমৃতাহঁতক থব যাম তাৰপিছত হেমৰাজক থব যাম তো আমি এবাৰ কাটিব লাগিব এইটো স্কুল যোৱা নাই আজি স্কুল কিয় যোৱা নাই হা খেদিব লাগিব ৰ ইয়াক স্কুলত কিয় যোৱা নাই আজি লাজ কৰিছে চাচোন আজি স্কুল যোৱা নাই ঘূৰি আছে এইয়া চা কোনফালে আজি ইয়াৰ আজি স্কুল নাই এইয়া চাইমাৰ এইটো বাবুৰ স্কুল নাই সেই তাৰতো আছিল যোৱা নাই না এতিয়া আমি এইটো ৰাস্তা দি যাম এইফালে মাছ মাৰি আছে চা না লগতহে আৰম্ভ মাছ বা আছে না নাই আছে তো আমি এইটো নতুন ৰাস্তা দি যাম না এফালে ধান বিলাক পকিছে চা এই ধুনীয়া ধান
হেমৰাজ পেটা চাই আছে ধান এইপিনে মানুহবিলাকে কাটি আছিল দেখা নাই এইফালে কৰি আছে ধানটো এতিয়া আমি পাই গ'লো হেমৰাজহঁতৰ ঘৰ এইয়া হেমৰাজহঁতৰ ঘৰ চা এইয়া হেমৰাজ নাম কোন বিলি যায় ইয়া দৌৰি গেল হেমৰাজহঁতৰ ঘৰ তো বন্ধুসকল ইয়াতে হৈ গ'ল খালী এই পিনি গ'ল ল'ৰাটো এজন তো ইমান ফ'কাছটো ভালকৈ অহা নাই তো এতিয়া খালী হৈ গ'ল এতিয়া ঘূৰি যাওঁ ৰাস্তাটো আৰু 3 কিলোমিটাৰমান আছে ঘৰলৈকে তো পাই না নাপায় ৰাস্তাত মানুহ নাপালেতো উপায় নাই আজি কপাল বেয়া ৰাতিপুৱাই মানে ভাল হোৱা নাই আজি ভাড়া মাৰিবই নাপালোঁ মানে পেচেঞ্জাৰে নাই মানে এতিয়া মানে এইবিলাক ধানটো পকিলতো ধান কাটাতে ব্যস্ত হৈ আছে মানুহবিলাকে সেইটো কাৰণে আজি ভাড়া নামাৰোৱে নেকি সেনেকুৱা লাগি গৈছে কি কৰিম আৰু উপায় নাই তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে এইফালে আমাৰ ভাইটিয়ে গাহৰি মাংস ধুই আছে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইপিনে গাহৰি মাংসটো কাটি আছে দেই তোমালোকক দেখুৱাই আছো গাহৰি মাংস কাটি আছে তো ভিডিঅ'টো চাই কেনে পালে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনকৈ যদি মোৰ চেনেলত আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই বেষ্ট অফ লাক